তোমাৰ অবিহনে কটোৱা আজি এবছৰ সম্পূৰ্ণ হ'ল। কিয় জানো তোমাক মই এতিয়াও পাহৰিব পৰা নাই। তোমাৰ প্ৰতি থকা সেই ভাল লগা অনুভূতিবোৰক তোমাৰ নাম দি হৃদয়তে সাঁচি থৈছোঁ, হৃদয় স্পন্দনৰ ৰূপত। অপেক্ষা যদি মাথো তোমাৰ আগমনৰ, কিন্তু তুমি জানো আহিবা আকৌ ফাগুন হৈ মোক শীতল কৰিবলৈ। চিনাকি বতাহজাক আজি অচিন দেখোনে ঢাপলি মেলিছে, উৰুৱাই ফুৰাইছে প্ৰেমৰ ৰংবোৰ। সেইবাবে মোৰ প্ৰেমৰ অনুভূতিবোৰক এৰি দিছোঁ এই বতাহজাকৰ লগত, কোনোবা অচিনাকি এজনৰ বাবে। আজি ফেচবুক ইউজ কৰি থাকোঁতে ছোৱালী এজনীৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট দেখিলোঁ। ছোৱালীজনী অলপ চিনাকি যেন লাগিল। পিছত ধৰিব পাৰিলোঁ যে সেই ছোৱালীজনীক মই ভিউ পইণ্টত একেদিন প্ৰায়ে দেখি আছোঁ। চ' সেইবাবে মই ৰিকুৱেষ্টটো কনফাৰ্ম কৰি দিলোঁ। ৰাতি 11 মান বাজিছিল আৰু মোৰ টোপনিও লাগিছিল। সেইবাবে ফোনটোকে থৈ শুবলৈ ল'লোঁ। হঠাৎ তুৰংকৈ এটা নটিফিকেশ্যন আহিল। মেছেঞ্জাৰটো অন কৰি চালোঁ যে ছোৱালীজনীয়ে মোক মেছেজ দিছে হাই বুলি। চ' ময়ো হেল্ল' বুলি দি দিলোঁ। আৰু তেনেকৈ আমি অলপ পৰ কথা পাতিলোঁ। আৰু লাহে লাহে আমি ভাল বন্ধু হ'বলৈ ল'লোঁ। ঐ মানসী, তুমি আহিলা? বা ইমান মগ্ন হৈ কাৰ কথা ভাবি আছিলা? নাই, একো নাই। পিছে কিবা খাই আহিছা নাই? আধা ঘণ্টাত ৰেডি হৈ আহিছোঁ আৰু তুমি সুধিছা কিবা খাই আহিছোঁ নে নাই? নাই, তেনেহ'লে কফি অৰ্ডাৰ দিওঁ। ৱেইটাৰ, 2 কফি প্লিজ। ইহঁতচোন আজি ইহঁতক এসেকা দিব লাগিব ৰ। ঐ অনিৰ্বাণ, বা এজনী এৰা এবছৰ হোৱাই নাই বে, আৰু এজনী পালে কেলা। আৰু ৰহচোন, ইয়াৰ আগৰজনীৰ নাম কিবা অংকিতা নে দীক্ষিতা আছিল ন? অংকিতা আছিল। শুনিছোঁ তাই বোলে এক্সিডেণ্টত ঢুকাল। হয় নেকি? কি ক বে? বেচেৰীজনীলৈ বেয়াই লাগে।
ইয়াক কৈ কিবা লাভ আছে নেকি? তাকেতো ই ভালে পাইছে মৰাৰ কাৰণে নতুন এজনী পালে না। ঐ তই কি ইয়াক এতিয়া মাৰিবি গুচি নেকি? আহা। যা 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 আজি এইৰ কাৰণে বাচি গলি তই। ঐ গুচি আহ, ইয়াক বেলেগ এদিন চাই ল'ম আমি আহ। অঁ হ'ব দে। হেল্ল' নাই কালি তাৰমানে অলপ সোনকালে টোপনিটো ধৰিল চ' শুই দিলোঁ। মই আধা ঘণ্টাতে ৰেডি হৈ গৈ আছোঁ ৰ'বা। এতিয়া ভাল নলগা সময়বোৰো ভাল লগা হ'ল। এতিয়া একো কাৰণ নোহোৱাকৈ হাঁহিব পাৰোঁ জানা। তোমাৰ ছবিৰ বাহিৰে এতিয়া দেখোন একো ছবি নেদেখাই হ'লোঁ। এতিয়াহে বুজিছোঁ ভালপোৱা কিয় ইমান ভাল লগা, তুমি কিয় ইমান ভাল লগা। ঐ মানসী, তোমাৰ এইকেইদিন কি হৈছেনো? কি ইমান ভাবি থাকা? মানে এতিয়া কেনেকৈ কওঁ, কিছুদিনৰ পৰা এটা কথাই বৰ আমনি কৰি আছো নিৰ্বাণ। কি কথা কোৱাচোন? মানে কথাটো হ'ল মই তোমাক ভাল পাই পেলাইছোঁ নিৰ্বাণ। কি হ'ল অনিৰ্বাণ, কিবা বেয়া পালা নেকি? তুমি কেৱল মোৰ এজনী ভাল বান্ধৱীহে মানসী। তোমাৰ কথাটো মই বুজি পাইছোঁ, কিন্তু মোৰ অতীতে তোমাক কেৱল মোৰ ভাল বান্ধৱী হিচাপেহে দেখিব বিচাৰে। অতীত সকলোৰে থাকে অনিৰ্বাণ, কিন্তু অতীতৰ বাবে বৰ্তমানক পাহৰি যোৱা উচিত জানো? বৰ্তমান কি আজিলৈকে মই একো বুজিয়ে নাপালোঁ জানা। যোৱা এবছৰৰ পৰা এতিয়ালৈ মই অতীততেই বন্দী হৈ আছিলোঁ। সেই ভালপোৱা, সেই অনুভূতি এতিয়াও মোৰ হৃদয়ত আছে, মোৰ প্ৰত্যেকটো হৃদয়ৰ স্পন্দনত আছে। তুমি যদি বিচাৰা তোমাৰ অতীতৰ কথা মোৰ আগত ক'ব পাৰা, আৰু ময়ো জানিব বিচাৰোঁ। তেন্তে শুনা, অংকিতা আছিল মোৰ জীৱনৰ প্ৰথম ভালপোৱা। কলেজৰ দিনৰে পৰা আমি এটা মধুৰ সম্পৰ্কত আছিলোঁ। প্ৰেম অভিমান হাঁহি ধেমালিৰে আমি একেলগে দিনবোৰ কটাইছিলোঁ। কিন্তু সেইদিনা কি হ'ল, এটা সৰু ভুল বুজাবুজিৰ বাবে আমাৰ মাজত অলপ বিতৰ্ক হৈছিল। কিন্তু ৰাতি নিজৰ ইগ' সামৰি তাইক এবাৰ কল কৰোঁতে নালাগিল। ভাবিলোঁ খং কৰি আছে চাগে, কিন্তু নাই। ৰাতিপুৱা বহুতবাৰ কল কৰাৰ পিছতো কলটো লগা নাছিল। তাৰ আইতাকক সুধিলোঁ, আইতাকে ক'লে কোনোবা বান্ধৱী ঘৰত গৈছে হেনো। কিন্তু তাইৰ বান্ধৱী ঘৰতো তাইক বিচাৰি নাপালোঁ। তাইক বহুত বিচাৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাইক বিচাৰি উলিয়াব নোৱাৰিলোঁ। বহু লোকে কৈছিল যে তাই এক্সিডেণ্টত হেনো ঢুকাল, কিন্তু মই জানো মানি ল'ব পাৰিছিলোঁ, কাৰণ তাইৰ হৃদয়ৰ স্পন্দন মই এতিয়াও অনুভৱ কৰিব পাৰোঁ। অংকিতাৰ ৰহস্য মই জানো অনিৰ্বাণ। তুমি যে কৈছা তাইৰ খুৰাকৰ ঘৰ গুৱাহাটীত, সেই খুৰাকৰ ছোৱালী মই। কি? মানে তুমি জানা অংকিতা ক'ত আছে? প্লিজ মানসী, মোক কোৱা না তাই ক'ত আছে। মই জানো তাই মোৰ ওপৰত খং কৰি আছে, কিন্তু নাই, মই তাইক বুজাম। ক'ত আছে তাই? অনিৰ্বাণ, অংকিতা আৰু এই পৃথিৱীত নাই। তাইৰ মৃত্যু হোৱা আজি এবছৰেই হ'ল। নাই নাই, এইটো হ'ব নোৱাৰে। তাই ইয়াতে আছে, মই জানো এইটো হ'ব নোৱাৰে। মই
সঁচা কথা কৈছোঁ অনিৰ্বাণ। তাই আৰু মই সেইদিনা কলেজৰ পৰা আহি আছিলোঁ আৰু তেতিয়া এখন তীব্ৰবেগী গাড়ী আহি আমাক খুন্দা মাৰিব ওলাওঁতেই তাই মোক বচাবলৈ নিজৰ প্ৰাণ হেৰুৱাই পেলালে। কিন্তু তোমাক ভাল পোৱা তাইৰ সেই হৃদয়খন এতিয়াও আছে মোৰ হৃদয়ত বিলীন হৈ। এক্সিডেণ্টটোত অংকিতাৰ মৃত্যু হস্পিটেল গৈ নাপাওঁতেই হৈছিল আৰু মোৰো কণ্ডিশ্যন বহুত ক্ৰিটিকেল আছিল। তাই মোক ঠেলিয়াই দিওঁতে মই ৰাস্তাৰ ৰেলিঙত খুন্দা খাইছিলোঁ আৰু হাৰ্টটো ডেমেজ গৈছিল। সেয়েহে তাইৰ মৃত্যুৰ লগে লগে তাইৰ হাৰ্টটো মোৰ তাত ট্ৰেন্সপ্লেণ্ট কৰা গৈছিল আৰু মই এটা নতুন জীৱন ঘূৰাই পাইছিলোঁ। অনিৰ্বাণ, সেইবাবেই চাগে আমাৰ মাজত এটা সংযোগ আছিল। সেই ঠাইখিনিৰ লগত ইমান ভাল পোৱা, ফেচবুকত লগ পোৱা, তোমাৰ লগত ইমান কম দিনতে ইমান ভাল বন্ধুত্ব সম্পৰ্ক গঢ়ি উঠা, তোমাক ইমান সহজে ভাল পাই পেলোৱা, এয়া কোইনচিডেঞ্চ নহয় অনিৰ্বাণ। অতীতেই হয়তো আমাক মিলাব খুজি আছিল। নাই মানসী, এয়া জাষ্ট এটা কোইনচিডেঞ্চ আছিল। মই তোমাক ভাল নাপাওঁ, তুমি মোক পাহৰি যোৱা। হেৰুৱাব নোখোজো আজি মই তোমাকে, মনে উচুপে কিয় জানো জানানে, এপাহি গোলাপে শুৱৰাই মৰমকে চোৱাচোন এবাৰ তুমি মোলে। উশাহ মোৰ জিৰাব খোজে তোমাতে, বিচাৰো প্ৰতিপল মই তোমাকে। তুমি কোন হয়? তুমি মোক চিনি পোৱা নাই অনিৰ্বাণ। অনিৰ্বাণ, আজি তোমাৰ লগত যি হৈ আছে তাৰ বাবে চাগে ময়ে দায়ী। তোমাক এৰি থৈ নোযোৱা হ'লে হয়তো এই পৰিস্থিতি আজি তুমি সন্মুখীন হ'ব লগা নহ'ল হয়। কিন্তু অকালতে মই শেষ কৰি দিয়া তোমাৰ সপোনবোৰ মই তোমাক আকৌ সাজি তোলাটো বিচাৰোঁ অনিৰ্বাণ। মই নকওঁ তোমাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তুমি মানসিক আঁকোৱালি লোৱা, কিন্তু তোমাৰ হৃদয়ে যি বিচাৰে তাকে কৰা, কাৰণ অন্তত তোমাৰ হৃদয়খনে মোৰ হৃদয়খনতে থিতাপি ল'ব। অংকিতা! তুমি মোক চিনি পোৱা নাই অনিৰ্বাণ, কাৰণ অন্তত তোমাৰ হৃদয়খনে মোৰ হৃদয়খনতে থিতাপি ল'ব। সপোন আছিল। পাহৰিব খুজিলেই জানো সহজে কাৰোবাক পাহৰিব পাৰি? তুমিয়েই কোৱাচোন। কিন্তু একো নাই, তুমি যদি বিচৰা মই তোমাক পাহৰিম।
নোৱাৰিলেও চেষ্টা কৰিম। নহ'লে কাইলৈ মই গুৱাহাটী এৰি গুচি যাম, কাৰণ ইয়াত থাকিলে মই হয়তো তোমাক কেতিয়াও পাহৰিব নোৱাৰিম। সময় আৰু পৰিস্থিতিয়ে সকলো সলনি কৰে। সেইদিনা তোমাৰ হাঁহি দেখি নিজকে হহুৱাব শিকাইছিলোঁ, আৰু আজি তোমাক এৰি থৈ যাবলৈ নিবিচৰা মনটোক কিদৰে বুজাওঁ কোৱা, যে তুমি কেতিয়াও মোৰ নাছিলাই। জীৱনত প্ৰথমবাৰ প্ৰেমত পৰিছিলোঁ, হয়তো সেইবাবেই সফল নহ'ল। মই ঠিকেই ধৰিছিলোঁ তোমাক ইয়াতেই লগ পাম বুলি। তুমি মানে সঁচাকৈ ইয়াৰ পৰা গুচি যাবা নেকি? যাবতো লাগিবই, সেইবাবে আজিয়ে যাম বুলি ভাবিছোঁ। পিছে ক'ত যাম বুলি ভাবিছা? এই বিশাল পৃথিৱীখনত এনেকুৱা এখন ঠাই নাইনে য'ত তোমাৰ স্মৃতিবোৰে মোক আমনি নকৰিব? তুমি সঁচাকৈ মোক এৰি থৈ গুচি যাবা? তুমি বৰ স্বাৰ্থপৰ হৈ গৈছা মানসী। তুমি নিজৰ কথা ভাবি কেনে মোক এৰি থৈ যোৱাৰ সিদ্ধান্ত ল'লা। মানে মই তোমাৰ প্ৰেমত পৰিছোঁ মানসী।